Good morning guys. আজি মানে আমাৰ আমি polytechnic কলেজত যাম কাইলে পা ক্লাছ আছে সো আজি মানে যাওঁ আৰু কুশনতলাখন এৰি বেয়াও লাগিছে কুশনতলাখন এৰি যাওঁ আৰু বেয়া লাগিছে আৰু তাত ক্লাছ আছে কাইলে পা ঢেকিয়াজুলি polytechnicত মাত্ৰ Sonitpur polytechnic তাৰ পিছত এসব গাইস বেডিং সেটিং ৰেডি হৈ আছে গুটি এইবিলাক সব ৰেডি সেডি কৰা হৈ আছে বৰ্তমান এইবিলাক বিজনেছ লাগিব লগৰ এজন আহি আছে গাইস লগ পাম ঢেকিয়াজুলিত আৰু এটা বাছত যাম এনেকুৱা বাছত যাম গাইস কুশনতলাখন ভালকে চাই লওঁ আৰু আজি আৰু অলপ দিন পিছতহে আৰু কিবা খেতি কৰিছে মাহতে জলকীয়া লাগিছে গাইস ভালে পিছফালটো কিন্তু চাব গোটেই দম মেটেকা আছে বাই বাই গাইস আমাৰ মাল নমাই আছে বপা কি ভাইছিলে টমটম নেব নেকি গাইছাত মাল উঠাই আছে এফালে আছে আমাৰ উত্তম ভাই এফালে খুৰি আছে দেউতা আছে ইয়াত সাইকেল মানে মিছন চাইলিতে নামি দিলোঁ আৰু রোদ লাগিছে খুব খুৰী ইয়াক ৰহকে পঠাই লওঁ আৰু এতিয়া খুৰী আপোনাক যাব এতিয়া দেতা যাবা বাই বাই তেজপুৰ যাব এখন মানুহ বহুত ভিৰ এতিয়া মানে আমি বজাৰ কৰোঁ দুটাই আৰু আমি বজাৰ কৰিম এতিয়া কি কিনিম চাই থাকিব দেই বহুত মানে 10-15 লাখ টকা এতিয়া বজাৰ কৰি আছোঁ দালিতে ল'ব 1 লাখ মান টকা দালি ল'ম তাৰপিছত আলু 1.5 লাখ মান টকা আলু ল'ম আৰু কেমেৰাটো 1.5 লাখ মান টকা আলু ল'ম আৰু পিঁয়াজ নলওঁ বিলাহী কেইটকা বিলাহী 50,000 মান টকা বিলাহী ল'লে হৈ যাব আজি ৰাতি আমি ইমানেই খাওঁ মানে আৰু জেপত 50 টকামান আছে গাইছ হয়তো 50 লাখ টকাৰ দালি লৈ ল'লোঁ সেয়া 1 লাখ টকাৰ দুটা মিক্স মগু আৰু মচু কতো নাপায় গাইছ এতিয়া 4 লাখ মান টকা আলু লৈ লওঁ নেকি এইটো মানুহ এনেই বহি আছে তাপাই গাইছ আলু বাচি আছে মানে 4 লাখ মান টকা ল'ব যে বিলাহী লৈ লৈছোঁ মানে 20 লাখ আৰু 20 টকা আমাৰ ৰুম চাওক এইখন নতুন বিচনা মানে ঘৰতে আছিলে আৰু নতুন নহয় দেই এইটো মাই মিষ্টেক 50 লাখ টকাৰ বেড চাদৰ আৰু এইফালে ইয়াত মোৰ ডকুমেণ্টছ আছে কোনেও চুৰ নকৰিব কিন্তু আহি পেলাই মোৰ লাইফে ধ্বংস হৈ যাব ন আৰু এইটো আমাৰ কি কিউট চা ড্ৰেছ ভাই আমাৰ বেজটো এইটো আমাৰ চাবি তাৰপিছত এতিয়া কাপোৰ চাপোৰ থ'ম আৰু অলপ পিছত এখন বিচনা লগাই দিলোঁ মানে আৰু ইয়াত থাকিব মোৰ লেপটপ ইয়াত আছে লেপটপ আনিম ইয়াত অ'পেন কৰিম কাম চাম কৰিম চকী আছে বহিম এইটো লুক আহিব মোৰ পৰা গাইছ লুক আহিব এনেকুৱা চাওক গাইছ ইয়াত প্ৰিণ্টাৰ প্ৰিণ্টাৰ আনিম ঘৰৰ পৰা বুজিছে গাইছ প্ৰিণ্টাৰ আনিম এফালে এটা আইৰণ আছে ইস্ত্ৰি এফালে এখন বেড এডাল ৰেঞ্চ বিচনাৰ নট খুলিবলৈ এইটো এটা পোৱালি এইটো আজি জন্ম হৈছে এইটো পোৱালিটো এইখন গোটেই চিজিল
আজি মানে ইয়াৰ মাক আহিছিলে অকণমান আগত যিটো ল'ৰা দেখাইছিলোঁ তাৰ নাম উত্তম উত্তমৰ মাক আহিলে গোটেই চিজিল কৰি দিলে আৰু গাইজ বুজিছে চিজিল পূৰা কৰি দিলে এতিয়াহে দেখিবলৈ মানে অকণ পাৰফেক্ট হৈছে যোনটো পাৰফেক্ট আমাৰ দেউতাহঁত আহিলে এইবিলাক গোটেই ৰেঞ্চ এইবিলাক বিচনা চিচনা লগাই দিলে মোৰ এইফালে কম্পিউটাৰ আছে ইয়াত এইবিলাক ফেন ঘূৰি আছে আজিলৈ ইমানেই আছিলে এইটো ভিডিঅ'ত ইমানেই আছিলে বাই বাই টাটা গুড নাইট